নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা আজি তোমালোকৰ বাবে লৈ আহিছোঁ আছামিজ সাবজেক্টৰ ৰাজপথ কবিতাটিৰ দীঘল প্ৰশ্নোত্তৰখিনি। মই তোমালোকক আৰ্হি প্ৰশ্নৰ, চমু প্ৰশ্ন আৰু অতি চমু প্ৰশ্ন এই প্ৰশ্নোত্তৰখিনি মই তোমালোকক আগৰ ভিডিঅ'ত দিলোঁ, তোমালোকে চাই ল'বা। পাৰ্ট 1 হিচাপে দিলোঁ আৰু এই ভিডিঅ'টো হৈছে পাৰ্ট 2। এই দীঘল প্ৰশ্ন ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। ৰাজপথ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা। আনচাৰ: ৰাজপথ কবিতাটিৰ কবি হ'ল ভৱানন্দ দত্ত। এটি ৰাজপথক কেন্দ্ৰ কৰি কবিয়ে আধুনিক সভ্যতাৰ সৃষ্টি কৰা অৱক্ষয় ৰূপ প্ৰকাশ কৰিছে। ইয়াৰ লগতে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন ছবিখন প্ৰকাশ কৰিছে। দ্বিতীয় পেৰেগ্ৰাফটো চোৱা। সময়ৰ লগে লগে পুৰণি প্ৰেমৰ আত্মিক আৰু সাৰ্বিক ভাৱধাৰাৰ পৰিৱৰ্তন হৈছে। প্ৰেম হৈ পৰিছে বাস্তৱিক। দ্বিতীয় মহাযুদ্ধৰ প্ৰভাৱ, পৰিৱেশ পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন, সামাজিক পৰিৱৰ্তন আদি ইয়াৰ অন্যতম কাৰণ। আধুনিক নাগৰিক সভ্যতাত প্ৰশান্ত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰত হ'ব লাগিছিলে। অন্ধকাৰত বহু ব্যগ্ৰ নিশাৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে। পুৰণি প্ৰেমৰ অভিসাৰৰ লগত বৰ্তমান আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ আকাশ পাতালৰ দৰে পাৰ্থক্য আছে। আন্ধাৰ ৰাতি সুযোগ লৈ সমাজৰ চকুত ধূলি দি জীৱিকাৰ সন্ধানত ভদ্ৰ নাৰীয়ে বনিতা ৰূপ লৈ দৈহিক প্ৰেমৰ আদান প্ৰদান কৰে। ওৰে দিনটো শ্ৰম কৰি অফিচৰ পৰা ভাগৰুৱা হৈ ঘৰলৈ উভতি অহা কেৰাণীসকলেও ৰূপৰ বজাৰৰ আমোদ লয়। ফুলকুমলীয়া কলেজীয়া ছোৱালীবোৰৰ প্ৰেম ডবল তলিচা পৰা মেগনি পালেঙত বিৰহ কাতৰ হৈ পৰে। অৰ্থ সৰ্বস্ব বাস্তৱিক আধুনিক নগৰীয়া সভ্যতাই প্ৰেমৰ আত্মিক স্বৰ্গীয় মাদকতাময় ৰূপৰ পৰিৱৰ্তে জটিল আৰু দৈহিক প্ৰেমৰ স্বৰূপ গঢ়ি তুলিছে। বাস্তৱবাদী ভৱানন্দ দত্তই ৰাজপথ কবিতাটিত এইদৰে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন ছবিখন প্ৰকাশ কৰিছে। ফাৰ্ষ্ট কুৱেশ্যনটো ইয়ালৈকে হ'ব আনচাৰটো। ছেকেণ্ড কুৱেশ্যন আনচাৰটো চোৱা। সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন ৰাজপথ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা। আনচাৰ: ৰাজপথ কবিতাটোৰ কবি হ'ল ভৱানন্দ দত্ত। ৰাজপথ কবিতাটিৰ কবি ভৱানন্দ দত্তই আধুনিক সমাজে সৃষ্টি কৰা প্ৰেমৰ নগ্ন ছবিৰ লগতে সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখনো প্ৰকাশ কৰিছে। দ্বিতীয় পেৰেগ্ৰাফটো চোৱা। অতীতৰ পৰা সমাজত শ্ৰেণী বৈষম্য আছিল, বৰ্তমান ইয়াৰ ৰূপ অধিক স্পষ্ট হৈ পৰিছে। কাৰ্ল মাৰ্ক্সৰ তত্ত্বই শ্ৰেণী বৈষম্যৰ ধাৰণাক অধিক প্ৰাসংগিকতা বহন কৰিছে। অসমত ভৱানন্দ দত্ত, অমূল্য বৰুৱা, চক্ৰেশ্বৰ ভট্টাচাৰ্য আদি মাৰ্ক্সবাদী কবি। এওঁলোকৰ ৰচনাসমূহত মাৰ্ক্সবাদৰ প্ৰভাৱ আছে। তেওঁলোকৰ কবিতা বাস্তৱ নিৰ্ভৰ হয়। ৰাজপথ কবিতাটিত ভৱানন্দ দত্তই এহাতে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন, আকৌ তাৰ তলতেই ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায় সৰ্বহাৰাৰ কংকালৰ শাৰীৰ কাব্যিক প্ৰকাশৰ মাজেৰে শ্ৰেণী বৈষম্যৰ ছবিখন অতি সবল তথা বাস্তৱ ৰূপত প্ৰকাশিত কৰিছে। গৃহহীন বঞ্চিত সকলৰ শেষ আশ্ৰয় মুক্তিৰ পথ হৈছে ৰাজপথ। ৰাজপথেই এওঁলোকৰ সৰ্বস্ব। আকৌ ধনৱান সকলৰ পাঁচ মহলাত ডবল তলিচা পৰা মেহগনি পালেং আৰু তাত ফুলকুমলীয়া ছোৱালীৰ প্ৰেম বিৰহ আৰু
দেহা। এনেদৰে একেখন সমাজৰ এনেধৰণৰ পৰস্পৰ বিৰোধী দুখন চিত্ৰ অংকন কৰিছে। দত্তই শ্ৰেণী বৈষম্যৰ প্ৰকৃত ছবিখন অতি নিপুণতাৰে দাঙি ধৰিছে বুলিব পাৰি। এতিয়া চোৱা থাৰ্ড কুৱেশ্যনটো। ৰাজপথ কবিতাটিৰ শেষ ভাগত ৰাজপথক কাৰ আশ্ৰয়স্থলী হিচাপে প্ৰকাশ কৰা হৈছে? আনচাৰ: ৰাজপথ কবিতাটিৰ কবি হ'ল ভৱানন্দ দত্ত। কবিতাটিৰ মাজেৰে কবিয়ে এহাতে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাৰ সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন, আকৌ তাৰ তলতে ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায় সৰ্বহাৰাৰ কংকালৰ শাৰীৰ কাব্যিক প্ৰকাশৰ মাজেৰে শ্ৰেণী বৈষম্যৰ ছবিখন অতি সবল তথা বাস্তৱ ৰূপত প্ৰকাশ কৰিছে। এই কবিতাটিত কবিয়ে ৰাজপথক শেষ ভাগত গৃহহীন সমাজৰ বঞ্চিতসকলৰ শেষ আশ্ৰয় অৰ্থাৎ মুক্তিৰ পথ হিচাপে প্ৰকাশ কৰিছে। এইসকল লোক সমাজৰ আন লোকসকলৰ জীৱন পদ্ধতিৰ দৰে নহয়। এই লোকসকল আন লোকৰ পৰা অৱহেলিত, শোষিত হয়। এওঁলোকৰ জীৱন প্ৰায় মৃতপ্ৰায় অৱস্থাত থাকে। এওঁলোকে প্ৰাণ প্ৰবটোৱাৰ বাবে আনৰ ওচৰত অৰ্থাৎ ধনৱন্ত সকলৰ ওচৰত হাত পাতিব লাগে। এই গৃহহীন বঞ্চিতসকলৰ প্ৰাণ ৰক্ষা কৰাই জীৱনৰ প্ৰধান উদ্দেশ্য হৈ পৰে। এনে লোকসকলৰ অৱস্থা দেখি কবিয়ে ভগৱান অৰ্থাৎ ঈশ্বৰক উপহাস কৰিছে। কাৰণ এওঁলোকৰ অৱস্থা কিয় এনেকুৱা হ'ব লাগে একেখন সমাজতে থাকিও? গতিকে ক'ব পাৰি যে গৃহহীন আৰু বঞ্চিতসকলৰ শেষ আশ্ৰয় আৰু মুক্তিৰ অন্তিম পথ ৰাজপথ বুলি কবি ভৱানন্দ দত্তই শেষাংশত উল্লেখ কৰিছে। এতিয়া চোৱা ফ'ৰ্থ কুৱেশ্যন। ৰাজপথ কবিতাটিত বঞ্চিতৰ বাচিবৰ বাঞ্ছা মানে কি কথা কোৱা হৈছে বুজাই লিখা। ইয়াৰ আনচাৰটো চোৱা। ৰাজপথ কবিতাটোৰ কবি হ'ল ভৱানন্দ দত্ত। ৰাজপথ কবিতাটোৰ মাজেৰে কবিয়ে একেখন সমাজৰে দুখন বাস্তৱ ছবি অংকন কৰিছে। এহাতে হ'ল ধনতান্ত্ৰিক সমাজ, আন এহাতে গৃহহীন, বঞ্চিত, অৱহেলিত, শোষিত, লাঞ্ছিতসকল। ৰাজপথ কবিতাটিত বঞ্চিত বাচিবৰ বাঞ্ছা মানে সমাজৰ গৃহহীন, বঞ্চিত, শোষিত, অৱহেলিত, লাঞ্ছিত লোকসকলৰো যে জীয়াই থকাৰ ইচ্ছা থাকে তাকে বুজাইছে। সমাজৰ নিঃস্ব, অৱহেলিত, শোষিত তথা গৃহহীন লোকসকলৰ শেষ আশ্ৰয় তথা মুক্তিৰ পথ হ'ল ৰাজপথ। এই নিষ্পেষিত লোকসকল সমাজৰ সকলো সা-সুবিধা আৰু মৰ্যাদাৰ পৰা বঞ্চিত হয়। তথাপি এই সকল লোকৰ বাচিবৰ বাবে অৰ্থাৎ জীয়াই থকাৰ বাবে ইচ্ছা থাকে বা ইচ্ছুক। কিন্তু এই সকল লোকে সমাজৰ উন্নত শ্ৰেণীৰ পৰা কোনো ধৰণৰ সহায়, উৎসাহ বা অনুপ্ৰেৰণা নাপায়। এওঁলোকে সদায় ধনী শ্ৰেণীৰ অধীনতেই থাকিবলগীয়া হয়। এওঁলোকে যেন জীয়াই থকাৰ অধিকাৰৰ বাহিৰে আন অধিকাৰবোৰ উপভোগ কৰা দেখা পোৱা নাযায়। বঞ্চিতসকলৰো সুখী জীৱন জীয়াৰ সপোন আছে। ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে বঞ্চিতসকলৰো আন লোকৰ দৰে জীয়াই থকাৰ ইচ্ছা আছে। কবিতাটিৰ মাজেৰে কবিয়ে এই কথাখিনিকে কাব্যিক আকাৰে প্ৰকাশ কৰিছে। আজিলৈ এইখিনিয়ে আছিলে। মই তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাখিনি মই তোমালোকক আহিবলগীয়া ভিডিঅ'ত কৰি দিম সেই আনচাৰখিনি। চ' আজিলৈ ধন্যবাদ।